ঘিলামৰাত ছোৱালী ভলীবল দলৰ চাইকেল ৰেলী। অসম ভলীবল মিছন 100ৰ নিৰ্দেশনা অনুসৰি ঘিলামৰা বালিকা ভলীবল দলৰ খেলুৱৈসকলে আজি পুৱাৰে পৰাই স্বাস্থ্য সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ঘিলামৰাত এক চাইকেল সমদল বাহিৰ কৰে। ভলীবল মিছন 100ৰ তত্ত্বাৱধায়ক অভিজিৎ ভট্টাচাৰ্যই ভলীবল খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ লীগ নামৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ সমান্তৰালভাৱে 31 অক্টোবৰ সমগ্ৰ ৰাজ্যতে চাইকেল ৰেলীয়ে সজাগতা সৃষ্টি কৰি আহিছে। এই উদ্দেশ্যে আজি ঘিলামৰা ভলীবল কোচিং চেণ্টাৰৰ উদ্যোগত মহিলা ভলীবল দলৰ প্ৰশিক্ষক প্ৰদীপ চমুৱাৰ তত্ত্বাৱধানত মহিলা প্ৰশিক্ষাৰ্থী ভাস্বতী গগৈ আৰু সংবাদকৰ্মী উত্তম হাজৰিকাই অংশগ্ৰহণ কৰা চাইকেল ৰেলী শুভ উদ্বোধন কৰে ঘিলামৰা পঞ্চায়তৰ সভানেত্ৰী দীপাঞ্জলি গগৈয়ে। ঘিলামৰাৰ পৰা উত্তম হাজৰিকাৰ ৰিপৰ্ট, সোণাৰী খবৰ। প্ৰথমবাৰৰ কাৰণে চাইকেল ৰেলী অনুষ্ঠিত কৰিব ওলাইছে। আমাৰ এই চাইকেল ৰেলীটো উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ ঘিলামৰা পঞ্চায়তৰ সভানেত্ৰী মহোদয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতৰ এখনি গান জনাবৰ কাৰণে মই আমাৰ খেলুৱৈ জীৱিকা দলৰ